যিসকল HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকল সেইসকলৰ বাবে ভিডিঅ'টো গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সঁচাকৈ কেইটা বিষয়ত প্ৰকৃততে কেইটা বিষয়ত পৰীক্ষা হ'ব 3টা নে 6টা নে 5টা নে কেইটা বিষয়ত মুঠতে কেইটা বিষয়ত পৰীক্ষা হ'ব আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাবা কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ মনত এটাই এতিয়া হেৰি হৈছে যে যেহেতু পৰীক্ষা হ'বই ইতিমধ্যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে পৰীক্ষা হোৱাটো খাটাং কিন্তু তেখেতে এই কথা উল্লেখ কৰিছে যে পৰীক্ষা কেইটা বিষয়ত পৰীক্ষা হ'ব তেওঁ আগতে উল্লেখ কৰিছিলে 6টা বিষয়ত পৰীক্ষা নহয় আচলতে সঁচাকৈ সেবাই কি ঘোষণা কৰিছে সেবাৰ মতে কি কেইটা বিষয়ত পৰীক্ষা মানে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰা ঘোষণা অনুসৰি প্ৰকৃততে কেইটা বিষয়ত পৰীক্ষা হ'ব কি কয় আজি এই ভিডিঅ'ত আলোচনা কৰিম আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থকাৰ বাবে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে সঁচাকৈ অৰ্থাৎ প্ৰকৃততে 6টা বিষয়ত পৰীক্ষা নহয় কেতিয়াও নহয় এই কথা স্পষ্ট কৰি দিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে লাইভ প্ৰুফ দেখুৱাম ভিডিঅ'টো শেষলৈ চাবা স্কিপ নকৰিবা কি কৈছে নিজ মুখেৰে শুনিব পাৰিবা তো সঁচাকৈ বাতিল কৰা হ'ল যে সঁচাকৈ কোৱা হৈছে যে 3টা বিষয়ত পৰীক্ষা হ'ব পাৰে নাই অৰ্থাৎ মুঠতে বিষয় সংকোচন কৰা হ'ব কেতিয়াও 6টা বিষয়ত পৰীক্ষা নহয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে মই একেবাৰে শেষত শুনাই যাম তো ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো এটা ভাল সুযোগ কিয়নো ভাল খবৰ যি কৰোণাৰ যি ভয়াৱহ বৃদ্ধি পৰিস্থিতিৰ যি অভাৱনীয় বৃদ্ধি হৈ আছে সেই মুহূৰ্তত যাতে ছাত্ৰ ছাত্ৰীসকলক কৰোণাই যাতে অৰ্থাৎ কৰোণা যাতে ধৰিব নোৱাৰে নাইবা কৰোণা আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে হয়তো এই ব্যৱস্থা গ্ৰহণ কৰিছে ব্যৱস্থাটো গ্ৰহণীয় পদক্ষেপটো খুব ভাল ক'বই লাগিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই পুনৰ কৈছোঁ আৰু কি কৈছে এই মুহূৰ্তত হঠাৎ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি কৈছে শুনি আছোঁ নিজ মুখেৰে শুনা চৰকাৰৰ অধীনত থকা CBSE আমাৰ কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী আমাৰ ৰক্ষা মন্ত্ৰীৰ উপস্থিতিত আমি এখন ডাঙৰ সভা পাতি আলোচনা কৰিছোঁ কৰাৰ পাছতে এটা ইংগিত দিয়া গৈছে যে CBSEও সংকুচিত পৰীক্ষাৰ হেৰিৰে হ'ব আমাৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকো অলপ সংকুচিত ছাবজেক্টেৰে আমি কেইটামান দিনৰ ভিতৰত আমি স্পষ্ট কৰি দিম কোনকেইটা ছাবজেক্টত হ'ব